নমস্কাৰ বন্ধুসকল, দুপদ এগ্ৰি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভোট জলকীয়া এনেকুৱা বস্তা টিংতে যদি এনেকুৱা অৱস্থা আছে, এইবিলাক লেলি যোৱা নিচিনা এনেকুৱা হৈছে। আৰু নতুন পদ্ধতি এটা মোক এজন মানুহে শিকাইছিলে যে গাঁতত দি দিব লাগে। গাঁতত ভালদৰে কেনেকৈ দিব লাগে মই আজি দেখুৱাই দিম এইটো ভিডিঅ'ত। আপোনালোকে ইয়াত দেখিছে ভোট জলকীয়া পূৰা হৈছে, এখন মৰিছে, মানে মৰিবলৈ বাধ্য হৈছে। পূৰা অৱস্থা নাই দিছে, শুকাই খিনাই কেনেকুৱা হৈছে এইবিলাক দেখিছে, পূৰা হেৰি হৈ গৈছে, পূৰা শুকাইছে দেখিছে। এইবিলাক বৰ্তমান জীয়াই আছে, মৰা নাই, অৱস্থা পূৰা শুকাই। মই নতুন পদ্ধতিত এবাৰ কৰিম। বস্তা দিছিলোঁ, ইমান এবছৰ ভাল হ'ল, এবাৰ পূৰা অৱস্থা বেয়া। ভোট জলকীয়া কেনেদৰে কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। গাঁতত কেনেদৰে ৰুব লাগে, কি দিব লাগিব, কি ছিষ্টেমত ৰুলে ভাল হ'ব আপোনালোকক দেখুৱাই আছোঁ। গাঁত এনেদৰে খান্দি লোৱা আছে। গাঁত কেনেদৰে খান্দিব, এনেকৈ আপুনি খুলিকৈ খান্দি ল'ব। যিটো বস্তা চাইজ হয়, বস্তাটো জোখত থাকিব। এজোপা গছ ভোট জলকীয়া পুলি আনি লৈছোঁ, দেখিছে, এনেকৈ খান্দি ল'ব। আৰু গাঁতটোৰ তলত আপুনি গোবৰ ছাই দিব। কেনেকৈ দিব লাগে মই দেখুৱাই আছোঁ আপোনালোকক। এনেকৈ খান্দি ল'ব গাঁতবিলাক। মই প্ৰথমতে 15 জোপামান ট্ৰাই কৰিম, আপোনালোকক এজোপা দেখুৱাই দিম কেনেদৰে কি কৰিব লাগে। তাৰপিছত কিমান দিনৰ পিছত কেনেদৰে ভিডিঅ' আপলোড দি থাকিম বা আপোনালোকৰ কাৰণে। এইদৰে খান্দি ল'ব। ইজোপা যাতে ভোট জলকীয়া এজোপা গাত নালাগে, ইমান দূৰত্বকৈ খান্দিব। পিছত গাত লাগিলে আকৌ দিগদাৰ হয়। কি সাৰ আৰু কি বস্তু দিব লাগিব আমি তাকে আপোনালোকক দেখাইছোঁ। এটা জোখত ইমান দিব। আৰু ফুচাই এজোপা এতিয়া ৰুম, কেনেকৈ গাঁতটোত ভোট জলকীয়া গাঁতত যদি ফুচাই দিয়ে, তেতিয়া ভোট জলকীয়া শিপা ভেঁকু নালাগে। আৰু যদি ভেঁকু লাগে তেতিয়া গছজোপা জ্বলি যোৱা নিচিনা হয় আৰু জয় পৰি যায়, পাতবিলাক জ্বলি যোৱা নিচিনা হয়। আৰু এইটো বেমাৰ যদি ভোট জলকীয়াজোপাত লাগে তেতিয়া আৰু পটককৈ ভাল নহয়। এয়া আপোনালোকে ফুচাই দি ল'ব, পূৰা খুচৰিব মাটি আৰু ফুচাই। তাৰপিছত আকৌ গোবৰ দিব, গোবৰ দি আকৌ খুচৰিব। তাৰপিছত ধুনীয়াকৈ ভোট জলকীয়াজোপা ৰুই দিব। তাৰপিছত আমি পানী দিম। ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম, আপোনালোকে মন কৰিব। এয়া গোবৰ দিছোঁ, আমি গোবৰটো দি ল'লোঁ। তাৰপিছত আকৌ খুচৰিছোঁ, ধুনীয়াকৈ খুচৰি লৈছোঁ। খুচৰি লোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ লাহে ধীৰে ভোট জলকীয়াজোপা বহাই দিব, যাতে শিপাবিলাক ভাঙি নাযায়, মানে কাট খাই নাযায়। ধুনীয়াকৈ বস্তাটো ফালিব। এনেকৈ মই ফলাৰ নিচিনাকৈ ধুনীয়াকৈ বস্তাটো ফালিব। আৰু এইটো বস্তা পচিলে, কাৰণ 6 মাহমানে হ'ল ভোট জলকীয়াজোপা এই বস্তাত দিয়া। বস্তাত দিলে মানে ভাল হয়, কিন্তু এবাৰ অলপ বেয়া হ'লে দেখিছোঁ, বেয়া হৈছে। ভোট জলকীয়াবিলাক এবাৰ বেয়া হ'ল, সেইটো কাৰণে এবাৰ গাঁতত দি চাওঁ কি হয়। আকৌ আপোনালোকক দেখুৱাম 10-15 দিনৰ পিছত আপলোড কৰিম কেনেধৰণে হৈছে গছবিলাক, ভোট জলকীয়াবিলাক কেনেধৰণে বাঢ়িছে নে নাই হোৱা, আকৌ দেখুৱাম, আপোনালোকে মন কৰিব। আৰু যদি চাই ভাল লাগে ধুনীয়াকৈ ওলাই গ'ল, নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কিছুমান কথা যদি জনাব বিচাৰে নিশ্চয় কমেণ্ট কৰিব, যাতে ময়ো বুজি পাওঁ। আৰু মই খেতিৰ বিষয়ে ইমান নাজানো, যিখিনি জানো আপোনালোকৰ আগত আপলোড কৰিছোঁ, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ' চাই কিছুমান কথা যদি জনাবলগীয়া থাকে নিশ্চয় কমেণ্ট কৰিব। আৰু যিসকল ভিডিঅ' চাই ভাল পায় নিশ্চয় যাতে ছাবস্ক্ৰাইব কৰে, তাৰ কাৰণে মোৰ অনুৰোধ থাকিল। এতিয়া আপোনালোকে দেখিছে ধুনীয়াকৈ, এতিয়া মই কোৰ দি ধুনীয়াকৈ আপোনালোকৰ গছজোপা মিলাই দিম মাটিটো। ধুনীয়াকৈ মাটিটো চপাই দিব, 4 স্কুৱাৰ ফালে ধুনীয়াকৈ কৰি দিব, মিহি কৰি দিব মাটিটো, যাতে গাঁতটো যিবিলাক ফাগ থাকে, মানে ভোট জলকীয়াজোপা যিটো আমি বস্তাৰ পৰা ফালি কিনি মাটিটো দিছোঁ, কিছুমান ফাগ হৈ থাকে, সেইবিলাকৰ যাতে মিহি মাটি ধুনীয়াকৈ খামুচিবৰ কাৰণে সোমাই যায়, তাৰ কাৰণে মাটিটো মিহি কৰি দিব ধুনীয়াকৈ। মই এনেকৈ ধুনীয়াকৈ মিহি কৰি দিছোঁ যাতে সোমাবলৈ।
তাৰপিছত আমি লাহে ধীৰে পানী ইয়াত দিয়াৰ ব্যৱস্থা কৰিম, পানী দিম আৰু মাটিটো ওখ কৰি দিব। গুৰি যিডোখৰ মাটি চপাই দিব সেইডোখৰ অলপ ওখ কৰি দিব, যাতে বৰষুণ দিলে মানে বৰষুণ পানী তাতে জমা হৈ নথকাকৈ অলপ ওখ কৰি দিব ধুনীয়াকৈ, বৰষুণটো যাতে ওলাই যাব পাৰে। মই এনেকৈ ওখ কৰি দিছোঁ আৰু মাটি চপাই দিছোঁ ধুনীয়াকৈ। যিমান বস্তু হাউলি গৈছে গছবিলাক এইবিলাক ধুনীয়াকৈ মাটি লগাই দিছোঁ। পানী দি দিব, মই গোটেই কেইজোপা ৰুলো ইয়াত দেখিছে, ধুনীয়াকৈ পানী দি দিব, পুৰা পানী কিমান লাগে। আপোনালোকলৈ এটা অনুৰোধ, যদি চাই ভাল পাইছে মোক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মইতো ছাবস্ক্ৰাইবাৰ সংখ্যা একেবাৰে নাই, গতিকে যাতে নিজক ভাল লাগিব কাৰণে আপোনালোকে অনুৰোধ কৰিছোঁ আপোনালোকক যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু পাৰিলে শ্বেয়াৰ কৰিব, আৰু যদি কিবা ভুল হয় কমেণ্ট কৰি জনাব। ইয়াত আপোনালোকৰ অনুৰোধ থাকিল। পানী কিন্তু পূৰা দিব লাগিব, পানীৰ কাৰণ বস্তাটোতো পানী নাছিল, এই গছজোপা যেতিয়া আমি ফালিছোঁ দেখিছে আপোনালোকে পানী নাই, আৰু এতিয়া গাঁতটো নতুন গাঁত হৈছে, গতিকে পানী পূৰা দিব যাতে গছজোপা সোনকালে বাঢ়িবলৈ আৰু ঠন ধৰিবলৈ সহায় হয়। যিমান লাগে পানী কম নকৰিব, পানী পূৰা দিব, আৰু মাটিবিলাক জেক পাই থাকিলে আৰু ভাল হয়, সোনকালে বাঢ়িব। আজিৰ ভিডিঅ'টো ইমানে, চাই কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।